টিপলিং নৱজ্যোতি যুৱ সমাজৰ উদ্যোগত সাৰংগবাদী শিল্পী সমাজ আৰু টিপলিং তথা দুলীয়াজানবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা চেমনীয়া শাখাৰ দিহানাম প্ৰতিযোগিতাৰ ফলাফলসমূহ আমি ঘোষণা কৰিবলৈ আগবাঢ়িছো। তিনিওজন বিচাৰকৰ বিচাৰ প্ৰক্ৰিয়াৰ পিছত আমাক যি তালিকা প্ৰদান কৰিছে তেনেধৰণে আমি আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ লৈছো। চেমনীয়া শাখাৰ ফলাফল সমিতিৰ বিশেষ বঁটা এজন শুভাকাংক্ষীয়ে এই বঁটাটি প্ৰদান কৰিছে। নাগাৰা বাদক বকুল বৃন্দাবন দিহানাম দল মৰাণ। আমি যিহেতু প্ৰতিটো শাখাতে একক পুৰস্কাৰ প্ৰদান কৰিছিলো, তাৰ উপৰিও বিচাৰক মণ্ডলীয়ে আমাক উদগনিমূলক তিনিটাকৈ বঁটা প্ৰদান কৰিবলৈ দিছে। নামতি কপৌফুল সাংস্কৃতিক গোষ্ঠী দুলীয়াজান, নামতি বকুল বৃন্দাবন দিহানাম দল মৰাণ, খোলবাদক পদ্মপাণি দিহানামৰ দল দুলীয়াজান ক্লাব, শ্ৰেষ্ঠ কটিতাল পদ্মপাণি দিহানামৰ দল দুলীয়াজান ক্লাব, শ্ৰেষ্ঠ বৰতাল আলফুল দিহানামৰ দল দুলীয়াজান, শ্ৰেষ্ঠ নামতি পদ্মপাণি দিহানামৰ দল দুলীয়াজান ক্লাব, শ্ৰেষ্ঠ খোলবাদক বকুল বৃন্দাবন দিহানাম দল মৰাণ, শ্ৰেষ্ঠ নাগাৰা বাদক কপৌফুল সাংস্কৃতিক গোষ্ঠী দুলীয়াজান। তাৰ পাছতে এটি উদগনিমূলক বঁটা এটি দলক প্ৰদান কৰিছে, সেয়া হৈছে আলফুল দিহানামৰ দল দুলীয়াজান। চেমনীয়া শাখাৰ দিহানাম প্ৰতিযোগিতাৰ তৃতীয় স্থান কপৌফুল সাংস্কৃতিক গোষ্ঠী দুলীয়াজান। চেমনীয়া শাখাৰ দিহানাম প্ৰতিযোগিতাৰ দ্বিতীয় স্থানপ্ৰাপ্ত দল পদ্মপাণি দিহানামৰ দল দুলীয়াজান ক্লাব। আৰু সদৌ অসম ভিত্তিক অনুষ্ঠিত কৰা চেমনীয়া শাখাৰ দিহানাম প্ৰতিযোগিতাৰ প্ৰথম স্থানপ্ৰাপ্ত দল বকুল বৃন্দাবন দিহানাম দল মৰাণ। এয়া আছিল আজি অনুষ্ঠিত হৈ যোৱা চেমনীয়া শাখাৰ দিহানাম প্ৰতিযোগিতাৰ ফলাফল। আকৌ এবাৰ মই পাঠ কৰি দিছো। প্ৰথম স্থান বকুল বৃন্দাবন দিহানাম দল মৰাণ, দ্বিতীয় স্থান পদ্মপাণি দিহানামৰ দল দুলীয়াজান ক্লাব, তৃতীয় স্থান কপৌফুল সাংস্কৃতিক গোষ্ঠী দুলীয়াজান। উদগনিমূলক বঁটা আলফুল দিহানামৰ দল দুলীয়াজান, শ্ৰেষ্ঠ নাগাৰা বাদক কপৌফুল সাংস্কৃতিক গোষ্ঠী দুলীয়াজান, শ্ৰেষ্ঠ খোলবাদক বকুল বৃন্দাবন দিহানাম দল মৰাণ, শ্ৰেষ্ঠ নামতি পদ্মপাণি দিহানামৰ দল দুলীয়াজান ক্লাব, শ্ৰেষ্ঠ বৰতাল আলফুল দিহানামৰ দল দুলীয়াজান, শ্ৰেষ্ঠ কটিতাল পদ্মপাণি দিহানামৰ দল দুলীয়াজান ক্লাব। উদগনিমূলক একক বঁটা নামতি কপৌফুল সাংস্কৃতিক গোষ্ঠী দুলীয়াজান, নামতি বকুল বৃন্দাবন দিহানাম দল মৰাণ, খোলবাদক পদ্মপাণি দিহানাম দল দুলীয়াজান ক্লাব। আৰু সমিতিৰ বিশেষ বঁটা নাগাৰা বাদক বকুল বৃন্দাবন দিহানাম দল মৰাণ।
আমি এতিয়া পুৰস্কাৰসমূহ বিতৰণ কৰিবলৈ আগবাঢ়িছোঁ। তাৰ আগতে যোৱা 2 তাৰিখে অনুষ্ঠিত হৈ যোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফলসমূহ পুনৰ এবাৰ